আপোনালোকক ইবাৰ বিহুত আহিলে বৰা চাউলৰ সান্দহগুৰি খুৱাম ফ্ৰেণ্ডছ আৰু মোৰ ঘৰত আহিব আপোনালোকে মোক আশীৰ্বাদ দি থাকিব তেনেকাকে আমাৰ বছৰে বছৰে মানে সান্দহগুৰি বনোৱা যায় চাও একদম উতলাইছে ভাত হৈ গৈছে চাব পাৰে ফ্ৰেণ্ডছ দেখুৱাই দিছো হেল্ল' দোস্তো বলক ভিডিঅ'টো ভাইৰেল কৰি দিও আজি মাটি দালি আৰু ভেন্দি ভাজা আপোনালোকে খাইছে নে নাই যদি খোৱা নাই ভিডিঅ'টো শেষলৈকে চাব আৰু খোৱাৰ ব্যৱস্থাটো আপোনালোকে কিন্তু খোৱাৰ ব্যৱস্থা কৰি লৈছো চাই থাকিব ফ্ৰেণ্ডছ মোৰ মা খেতি ওচৰত দেখাই দিছো আৰু এটো চাওক কোনে ওপৰত চিনি পাইছে যদি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিলে হল কোন হয় এটো আৰু ভিডিঅ'টো অলপ আজি বেলেগ ধৰণৰ হ'ব মানে বাৱাল হ'ব চাই থাকিব শেষলৈকে ঠিক আছে হেল্ল' আসাম আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিলৰ্ড মছাৰী ব্লগছ ভিউৱাৰ্ছ আপোনালোকে সবে যাতে শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো খদিয়াৰ পৰা ধুবুৰীলৈকে সব কৃষকে যাতে দেখা পায় এইটো আশা ৰাখি ভিডিঅ'টো বনাইছো গাহৰি মাংসৰ লগত যদি আপোনালোকে মাটিৰ দালি খাই ভিডিঅ'টো লাইক কৰিব আৰু যোনে লোকেল মুৰ্গীৰ লগত খাই সিহঁতে সাবস্ক্ৰাইব কৰি ল'ব আৰু যোনে শুকান গাহৰি মাংসৰ লগত খাই মাটিৰ দালি খাই ভাল পায় সিহঁতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড আৰু শেষত ক'ব খুজিছো গাইস আপোনালোকে যদি সঁচাকে মাটি দালি খাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটোত যাব আৰু সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব ফ্ৰেণ্ডছ সকল আপোনালোকে যদি তেনেকুৱা খেতি কৰিছিলে মই দেখুৱাই দিলো মই যেনেকা কৰিছো তেনেকা কৰি আপোনালোকে মানে প্ৰস্তুত কৰি ল'ব পাৰিব সেইখিনি মই দেখুৱালো আপোনালোকক ঠিক আছে বন্ধুসকল আপোনালোকে মাহৰ দালি ভেন্দি ভাজা যদি আপোনালোকে খাই কমেন্ট বক্সত মোক কমেন্ট কৰি জনাব খাই কেনেকুৱা লাগে ঠিক আছে বাইকে দি খাৰে দি সব ভিডিঅ'টো বেছি দীঘল নকৰো আৰু ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে মোক যেনে তেনে আপোনালোকে জনাব ফ্ৰেণ্ডছ কমেন্ট কৰিব নাপাহৰিব ফ্ৰেণ্ডছ আপোনালোক মাৰাৰ কাৰণে একদম কাবাক যদি গাড়ী লাগে কন্টেক্টও কৰিব পাৰিব এইখন মাৰা গাড়ী আপোনালোকৰ নাম্বাৰ দেখুৱাই দিছো চাওক কন্টেক্ট কৰিব কোনোবা যদি লাগে ঠিক আছে গাইস ভিডিঅ'টো চাই থাকিব শেষলৈকে ভিডিঅ' কেনেকুৱা হৈছে কমেন্টত জনাব আপোনালোকে ঠিক আছে সিহঁতৰ ফেচটো নেদেখাও বাৰু মোক কন্টেক্ট কৰিলে পাই যাব আপোনালোকক যদি লাগে তেনেকুৱা ঠিক আছে আমাৰ মাৰা হৈ গ'ল মানে এবাৰ মাটিমাহ মানে মাহৰ দালি ভেন্দি ভাজা লাৰিম আৰু খাম আমি ঠিক আছে গাইস মাৰা চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেন্টত জনাব আৰু ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব আৰু মোৰ ভিডিঅ'টো চাই থাকিব সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গাইস বাই বাই